নিযুক্তি আসাম অনলাইন ইউটিউব চেনেলৰ অনলাইন ক্লাছলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। নিযুক্তি আসাম ইউটিউব চেনেলে ইম্পৰ্টেণ্ট জিকে কুইজ আৰু আসাম টেট APSC DHS ৰিলেটেড কম্পিটিটিভ এক্সামৰ ইম্পৰ্টেণ্ট কুৱেশ্যন শ্বেয়াৰ কৰে। লগতে মোৰ নিজৰ পৰিচয় দি মোৰ নাম অনিছ। আপোনালোকৰ ওচৰত এনেধৰণৰ কুৱেশ্যন মানে জিকে ৰিলেটেড যিকোনো জিকে বা GS ৰিলেটেড কুৱেশ্যন মই আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিম। মোৰ পাৰ্চনেল টেলিগ্ৰাম চেনেল বা টেলিগ্ৰাম গ্ৰুপ আছে, আপোনালোকে ডেছক্ৰিপশ্যনত লিংক আছে, লিংকত গৈ আপোনালোকে ডাইৰেক্টলি পোনপটীয়াকৈ মোৰ লগত কানেক্ট হ'ব পাৰিব। প্ৰথম প্ৰশ্ন এনেধৰণৰ আছে আমাৰ, হু ডিজাইন দ্য নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কোনে ডিজাইন কৰিছিল? ইয়াৰ শুদ্ধটো আমি নিশ্চয় সকলোৱে জানে, তথাপিও মই ইয়াৰ অপশ্যনকেইটা কৈ দিছোঁ। SC বছ মানে সুভাষ চন্দ্ৰ বছ, পেংগালী ভেংকিয়া, BR আম্বেদকাৰ, MK গান্ধী। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পিংগালী ভেংকিয়া। এয়া চাওক, এয়া হ'ল আমাৰ শুদ্ধ উত্তৰ। পিংগালী ভেংকিয়া আছিল আমাৰ শুদ্ধ উত্তৰ। তেওঁ আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ ডিজাইন কৰিছিল। নেক্সট কুৱেশ্যন এনেধৰণৰ আছে, চাওক, হু ৰোড দ্য ফেমাছ বুক দ্য গড অফ স্মল থিংছ? গড অফ স্মল থিংছ নামৰ জনপ্ৰিয় গ্ৰন্থখনৰ লেখক কোন? তো ইয়াত সুধিছে জনপ্ৰিয় গ্ৰন্থখনৰ লেখক কোন বুলি। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, তাৰ আগতে মই অপশ্যনকেইটা কৈ দিওঁ, চাওক, অৰুন্ধতী ৰয়, কিৰণ বেদী, তাৰপিছত ৰাস্কিন বণ্ড আৰু নন অফ দিছ। ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব অৰুন্ধতী ৰয়। অৰুন্ধতী ৰয়ে লিখিছিল দ্য গড অফ স্মল থিংছ। নেক্সট কুৱেশ্যন এনেধৰণৰ আছে, চাওক, পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ সীমাৰেখাডালৰ নাম কি? পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ সীমাৰেখাডালৰ নাম কি বুলি সুধিছোঁ। অপশ্যন আছে মেকমোহন লাইন, ডুৰান লাইন, 10 ডিগ্ৰী চেনেল মানে 10 ডিগ্ৰী চেনেল, তাৰপিছত আছে মেগিনট লাইন। তো ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো, ডুৰান লাইন। চাওক, ইয়াত প্ৰশ্ন কি সুধিছে আপোনালোকে মন কৰিব। প্ৰশ্ন সুধিছে পাকিস্তান আৰু আফগানিস্তান আৰু পাকিস্তানৰ মাজত সুধিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডুৰান লাইন। নেক্সট কুৱেশ্যনটো আছে, চাওক, এনেধৰণৰ, গৌতম বুদ্ধই ক'ত জ্ঞান প্ৰাপ্তি কৰিছিল? তো ইয়াত জ্ঞান প্ৰাপ্তিৰ কথা কৈছে। তো এনলাইনমেণ্ট ক'ত হৈছিল? তো জ্ঞান প্ৰাপ্তিৰ কথা আহিলে আমি ইয়াত লিখিব লাগিব বোধগয়া। অপশ্যনবোৰ লুম্বিনী, সাৰনাথ আৰু বোধগয়া। তো ইয়াৰ উত্তৰটো হ'ব বোধগয়া। কোনটো ৰোগ নিৰাময় কৰিবলৈ ইনচুলিন ব্যৱহাৰ কৰা হয়? ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইনচুলিনৰ ছবি। তো ইনচুলিন কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়? একেবাৰে সহজ কুৱেশ্যন, এইটো হ'ল ডায়েবেটিছক নিৰাময় কৰিবলৈ ইনচুলিন ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন এনেধৰণৰ আছে, চাওক, ইনকলাব জিন্দাবাদ শ্লোগানটি প্ৰথমতে কোনে দিছিল? ভগত সিং, মহাত্মা গান্ধী, মৌলানা হৰশ্বাদ মোহানী, চন্দ্ৰশেখৰ আজাদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৌলানা হৰশ্বাদ মোহানী। তেওঁ কৈছিল ইনকলাব জিন্দাবাদ বুলি প্ৰথমতে মৌলানা হৰশ্বাদ মোহানীয়ে কৈছিল। তো নেক্সট কুৱেশ্যন আছে ইয়াৰ পিছত, চাওক, ইয়াৰ কুৱেশ্যনটো আছে ধৰণৰ, কলিংগা প্ৰাইজ ইজ ৰিলেটেড টু হুইচ ফিল্ড? কলিংগা বঁটা কোনটো ক্ষেত্ৰত দিয়া হয়? ইয়াৰ পৰা অপশ্যনবোৰ আছে শান্তি, বিজ্ঞান, খেল, নন অফ দিছ। তো ইয়াৰ পৰা হ'ব বিজ্ঞানৰ ক্ষেত্ৰত কলিংগ বঁটা দিয়া হয়। তো শুদ্ধটোতো আমি বিজ্ঞান বুলি লিখিব লাগিব। তো নেক্সট কুৱেশ্যনটো আছে, চাওক, ইয়াৰ পিছত, হু ৱাজ দ্য ফাৰ্ষ্ট ইংলিছ প্ৰেছিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ইংৰাজ সভাপতি কোন আছিল? তো ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ইংৰাজ সভাপতি সুধিছে। তো ইয়াৰ শুদ্ধটো আমি তাৰ জনাৰ আগতে ইয়াৰ অপশ্যনকেইটা চাই লওঁ। এলেন অক্টেভিয়ান হিউম, জৰ্জ ইউৱেল, হেনৰি কটন, নন অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰটো জৰ্জ ইউৱেল। ইয়াতে শুদ্ধ উত্তৰ জৰ্জ ইউৱেল। নেক্সট কুৱেশ্যন আছে, চাওক, হু ইজ দ্য অথৰ অফ দ্য বুক ইণ্ডিয়া অফ মাই ড্ৰিমছ নামৰ কিতাপখনৰ লেখক কোন? অপশ্যন আছে সুভাষ চন্দ্ৰ বস, মহাত্মা গান্ধী, বাল গংগাধৰ তিলক, জৱাহৰলাল নেহেৰু। ইয়াৰ শুদ্ধটো হ'ব MK গান্ধী। নেক্সট কুৱেশ্যনটো আছে, চাওক, নেক্সট কুৱেশ্যন এনেধৰণৰ আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ প্ৰেছিডেণ্ট অফ দ্য ইণ্ডিয়া? ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন আছিল? তো সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল। এই একেবাৰে সাধাৰণ কুৱেশ্যন। তো নেক্সট কুৱেশ্যন আছে, চাওক, এনেধৰণৰ, নেক্সট কুৱেশ্যন মানে আজিৰ অন্তিম কুৱেশ্যনটো আহিছে। অন্তিম কুৱেশ্যনত আমি আপোনালোকৰ ওচৰত এটা প্ৰশ্ন আনিছোঁ, আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। ইয়াত সুধিছে, চাওক, মেৰিয়া বাইবি ইজ এছ'চিয়েট উইথ হুইচ ইণ্ডিয়ান ষ্টেট? মেৰিয়া বাইবি কোনখন ৰাজ্যৰ লগত জড়িত? তো ইয়াত প্ৰশ্নবোধক চিন দিছে আৰু শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে ইয়াত লিখিব, মানে কমেণ্ট বক্সত কমেণ্ট দিব। ইয়াৰ আগতে মই এটা হিণ্ট দি দিম, ইংগিত এটা দি দিওঁ। ইয়াৰ আগতে এটা ভাইলেণ্ট হৈছিল আমাৰ ওচৰৰে ৰাজ্য এটাত। তো সেইটোৱে ৰাজ্য হ'ব, সেইটো ৰাজ্যই হ'ব। তো কোনটো ৰাজ্য আপোনালোকে কমেণ্ট কৰি
ক'ব। চ' ইয়াৰ তিনিটাৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম এনেধৰণৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ। তো আজিলৈ এইখিনিতে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।